এই আত্মাবিলাক কোন? এই আত্মাবিলাক ক'ৰ পৰা আহিছে আৰু কিয় এই আত্মাবিলাকে তোমাৰ সমৰ্থনী স্বৰ্গলৈ গমন কৰিছে? অকিতা দেৱী বোলে প্ৰভু স্বর্গলৈ গমন কৰিছে। এই বিষয়ে তুমি জানিব হলে প্ৰথমে তুমি এই অৰণ্যখনৰ বিষয়ে জানিব লাগিব। গতিকে শুনি যোৱা, তোমাক মই কৈ যাম এই দণ্ডকৰণ্যৰ জন্ম ৰহস্যৰ কথা। ৰামে বোলে
বাসি করি মুই বনে তোরে মুখিলা ওই তো হলে মৃগ রজাই বিতারিনা বাইনা রে একদিন আনন্দ ভয়তা বড় পানির পিয়া লাগেছে কি করা যায় পানি না পিয়া হ্যাঁ পানি না পিয়া হ্যাঁ পিয়া হতে গেলে অন্তকণ্ঠ শুকাই গৈছে তাতে আকৌ প্ৰচণ্ড গৰম কি করা যায় একবার পানি পাম বুলি ঘুরি ঘুরি ভালে হল মোৰো বৰ পিয়া লাগিছে মই মোৰ গুৰুৰ আশ্ৰমলৈ গৈ মই মোৰ গুৰুৰ আশ্ৰমলৈ গৈ আজি মই মোৰ তৃষ্ণা দূৰ কৰিম আজি মই মোৰ তৃষ্ণা দূৰ কৰিম হেৰা কোন আছা ওলাই আহা মই মোৰ তৃষ্ণা দূৰ ওলাই যাব মোক পানী দিয়া কোন আছা মই ৰজা তুমি কি কৰি আছা তুমি কি নাম দিয়া কথা শুনি কন্যাজনী তোমাক মোৰ পৰিচয় লাগে মই কোন জানা এই পুত্ৰ চাৰ্যৰ কন্যা মই ৰজা মোৰ মই তোমাৰ গুৰু শুক্ৰহাজৰ কন্যা মোৰ নাম হৈছে অৰজা পিতাই গৈছে অন্যান্য পিছে ৰজা কোৱাচোন কোৱা এতিয়া তোমাৰ পৰিচয় কোৱা তোমার মোর পরিচয় লাগে ঠাকুর নন্দনময় আর কন্যা এ তোমার দেখি মোর এ বিমোহিত কন্যা এইখন আশ্রম ভিতৰত নাই কেৱল তুমি আৰু মই লাজ কৰাৰ কোনো প্ৰয়োজন নাই
নহয় আহা এহা প্ৰাণেশ্বৰী নপুৰে তুমি মই তোমাৰ গুৰুৰ কন্যা অপৰাধ মই তোমাৰ ভগ্নী হলো গতিকে ভগ্নীৰ লগত তেনেকৈ কৰিব নাপায় কথাই বেয়াছি যে আমরা কি করছি তুই বেয়াছি কি করছিস